तेरे बिन अधूरी है दर्द तिस्नगी मेरी। हेलो नमस्कार, वेलकम बैक टू माई यूट्यूब चैनल दिगंत कर्मकार ए टू जेड अपलोडिंग। और मैं इतना ओलाइছোঁ मर्निंग वाकলৈ। এতিয়া হৈছে ৰাতিপুৱাই চাওক আৰু মোৰ আগফালে আছে ধুধৰ আলি আৰু ধুধৰ আলি গৈ আপোনালোকক মই দেখাই আছোঁ। এয়া চাওক কুঁৱলী পৰি আছে কিমান। এয়া এতিয়া মই গেট খুলিম আৰু ওলাই যাম। এয়া গেট খুলিছোঁ আৰু বাহিৰত যাম চাব। এয়া মই ৰাস্তাত উঠিলোঁ। এয়া হয় ধুধৰ আলি। চাওক কিমান মজা ঠাণ্ডা পৰিৱেশ। এয়া পথাৰ এইটো চাইডে গোটেই কুঁৱলী পৰি আছে। বেক চাইডে দেখাই দিছোঁ। এয়া আৰু ধুধৰ আলি টোটেল 212 কিলোমিটাৰ আছে। এইটো কমাৰ গাঁও হয়, জয়পুৰ হয়, ডিব্ৰুগড় আৰু টাচ কৰিছে মৰিয়নিক। আৰু এয়া চাওক কিমান সুন্দৰ পৰিৱেশ। এয়া গছ চাওক, আমাৰ তিয়ঘাট হয় এইটো। দুই চাইডে চেগুন গছ, মাজত আছে ৰাস্তা। কি মজা লাগিছে, ঠাণ্ডা গোটেই কুঁৱলী পৰিছে আজি। কি মজা নেচাৰ চাওক। আৰু এইটো বহিও চেক কৰচোন কি মজা লাগিছে গছখিনি। এয়া চাওক এইফালে চাহ বাগান। এতিয়া চাওক, এতিয়া অসমত ছিজন চাওক কিমান মজা পাত ওলাইছে, কুঁৱলী পাত। এয়া নিয়ৰত তিতি আছে, পানী লাগি গ'ল। কি মজা পাত ওলাইছে চাওক, এটি কলিৰ দুটি পাত। বাগানৰ ভিউটো চাওক কি মজা লাগিছে। চিৰিজ গছৰ মাজে মাজে কোনো নাই, খালি ৰাতিপুৱা এতিয়া। আৰু এই হৈছে বাগানৰ গলি, অহা যোৱা কৰে। এইফালে এখন বাগান আছে, এইখন আইদবাৰী বাগান। এইখনো কি মজা ভিউ ৰাতিপুৱাৰ চাওক আপোনালোকে, কি মস্তি ভিউজ। এনেকুৱা ভিউ চাবলৈ হ'লে আপোনালোকে ৰাতিপুৱা উঠিব লাগিব, তেতিয়া দেখি পাব। চাওক আলি কিন্তু একেবাৰে খালী আছে। আগত কাৰোবাক পাম নেকি মই গৈ দেখাম আপোনালোকে, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া মই পালোঁ আমাৰ ইয়াৰ এখন সৰু জান এখনত। চাওক এই সৰু নদীখনত কেনেকুৱা ভিউ আছে, ওপৰৰ পৰা দেখাই দিছোঁ। পূৰা কুঁৱলী পৰি আছে। গৰমৰ দিনতো ইমান কুঁৱলী। চাওক নদী শুকাই আছে। এইটো আমাৰ সৰু জানখনৰ ব্ৰিজ। এইফালে গাড়ী এখন আছে, দেখিয়ে পোৱা নাই। আৰু এইফালে চাওক নদীৰ ভিউ, পানীয়ে নাই। আৰু ইয়াতে গাড়ী এখনে আছে, এইটো গাড়ী পাৰ হ'ব এইফালে। বজাৰ গাড়ী গৈ আছে। এইফালে ভিউ চাওক। আৰু এইফালে ওলাই বেলি ওলাব, এইটো পূব দিশত। এতিয়ালৈকে ওলোৱা নাই, কুঁৱলীৰ কাৰণে ওলোৱা নাই, ডাৱৰে পূৰা ঢাকি থৈছে। আৰু কুছ এইচা ভিউ গৰমি দিনৰ কা ভি আমাৰ আসাম কা। অসমৰ নেচাৰৰ কথা বহুত বেলেগ বেলেগ ৰাজ্যতকৈ। অসমৰ বায়ু, পানী, এভৰিথিং ইজ গুড ফৰ হেল্থ। আকৌ এবাৰ চাই লওক অসমৰ মেইন ভিউ পইণ্ট। মানে সকলোৱে গম পাই চাহ বাগান, গোটেই চাহ বাগান চাওক। এয়া চাওক কি মজা লাগিছে ৰাতিপুৱা। অলপ জুম কৰি দিওঁ, চাই ল'ব আপোনালোকে। ইধাৰ দেখিয়ে তো কি মজা লাগিছে। बिन अधूरी है
दर्द तिस्नगी मेरी तेरी आदतों ने मारा तू है जिंदगी मेरी। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं जी। এয়া চাওক দ্য ছানৰাইজেছ ইন দ্য ইষ্ট, বেলি ওলাইছে এতিয়া পূব দিশত। কি মজা ভিউ চাওক না, আপোনালোকে যদি নাই চোৱা মোৰ ভিডিঅ'ত চাই লওক আৰু এইটো কাৰণে লাইক এটা মাৰি দিব দেই প্লিজ। গানটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। গান গাইছোঁ মই আজি ভিডিঅ'ত। মই দৌৰ মাৰি আহি পাই গৈছিলোঁ আইদু পুখুৰী ওচৰত, আইদু পুখুৰী চাহ বাগান, এয়া আইদু পুখুৰী ব্লক, পুখুৰী নামঘৰ, আৰু মই এতিয়া আকৌ টিয়ঘাট যাম, গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰিছোঁ, চব প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগুৱাই যাওঁ। আৰু এতিয়া চাওক মই ক'ত আহি পালোঁ, আইদু পুখুৰী মৈদাম আছে, এয়া মই দেখাই দিছোঁ আপোনালোকক কি মজা ভিউ। আৰু এইটো বহুত দিনৰ হয়, ৰজাদিনীয়া হয়, এইটো আপোনালোকে চাই লওক কি মজা লাগে। এয়া হয় আইদু পুখুৰী মৈদাম, নাফুকি মৈদাম বুলি কয়। জুম কৰিলে এনেকুৱা লাগে। এইটো মোৰ আগফালৰ ভিউ চাওক কি সুন্দৰ লাগিছে। মই বৰ্তমান ঘৰ আহি পাইছোঁ আৰু অলপ আছে, এই অলপ দূৰত আছে ঘৰটো। আৰু এয়া চাওক মই আছোঁ আইদুবাৰী চাহ বাগানত। ভিউটো চাওক কি মজা, পিছফালে এইফালে চাওক আইদুবাৰী চাহ বাগিচা হয়, এখন সুন্দৰ চাহ বাগিচা। আৰু মই এতিয়া ঘৰ যাম আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যদি চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে মই ডিম্পু বৰুৱাৰ নিচিনা নহ'লেও তাৰ আধা হ'লেও আগুৱাই যাব পাৰিম। ধন্যবাদ, জয় অসম।